নমস্কাৰ, মই বদৰুল ইছলাম হাজৰিকা, সদৌ অসম গৰীয়া জাতীয় পৰিষদ নগাঁও জিলা সমিতিৰ সাধাৰণ সম্পাদক। যোৱা 15 তাৰিখে আমাৰ জাজৰি অঞ্চলত জিকিৰ আৰু জাৰিৰ এটি অনুষ্ঠান অনুষ্ঠিত হৈছিলে আৰু এই জিকিৰ আৰু জাৰি সন্দৰ্ভতে মই আপোনালোকক দুআষাৰ ক'বলৈ আহিছোঁ। জিকিৰ আৰু জাৰি, জিকিৰ বুলিলে আমি আজান পীৰ চাহাবে ৰচনা কৰি থৈ যোৱা গীতসমূহকে বুজো, আৰু জাৰি হৈছে আজান পীৰ চাহাবতকৈও আগতে বহু বছৰ আগৰ পৰা প্ৰচলিত হৈ থকা কিছুমান গীত, যি মূলতঃ কাৰবালা প্ৰান্তৰ সেই কিছুমান বিষাদপূৰ্ণ গীত, সেইসমূহকে আমি জাৰি বুলি জানো। শুনামতে আজান পীৰ চাহাবে প্ৰায় 160-65টা মান জিকিৰ ৰচনা কৰিছিলে। তাৰ ভিতৰত 80টা মানহে লিপিবদ্ধ হৈ ৰ'ল, বাকীখিনি লিপিবদ্ধ কৰা নহ'লে। আৰু লিপিবদ্ধ নোহোৱাৰো এটা বোলে বিশেষ কাৰণ আছিলে, আৰু সেই কাৰণটো হৈছে সেই সময়ত এটা কথা প্ৰচলিত আছিলে যে জিকিৰ লিখিব নাপায়, আৰু সেইকাৰণেই ই মানুহৰ মুখে মুখে প্ৰচলিত হৈ আছিলে। আৰু কালক্ৰমত যেতিয়া সেই পুৰণি মানুহসমূহ নোহোৱা হ'ল, তাৰ লগতে আমাৰ এই কিছুমান জিকিৰো নাইকিয়া হ'ল। আৰু আমাৰ প্ৰয়াত জিকিৰ সম্ৰাট ৰেকিবউদ্দিন আহমেদ ডাঙৰীয়াৰ কথা আমি সকলোৱে জানো। তেওঁৰ জীৱিত কালত জিকিৰৰ এটা বেলেগ প্ৰাধান্য আছিলে। তেওঁ এজন বিখ্যাত অনাতাঁৰ শিল্পী আছিলে অল ইণ্ডিয়া ৰেডিঅ'ৰ, আৰু সেই সময়ত ৰাতিপুৱা ৰেডিঅ'টো অন কৰিলে প্ৰত্যেক অসমীয়াৰ ঘৰতে জিকিৰে ৰজন জনাই আছিলে। সেই পৰিৱেশটো বৰ্তমান আমাৰ অসমত নাই, আৰু ৰেডিঅ'ৰ ব্যৱহাৰো বৰ্তমান একেবাৰে নাইকিয়া নিচিনাই হৈছে। গতিকে বৰ্তমান ই একেবাৰে লুপ্তপ্ৰায় বুলি ক'ব পাৰি। আজিৰ তাৰিখতো আমাৰ মাজত বহু জিকিৰ শিল্পী আছে, আৰু তেওঁলোকেও যথেষ্ট কষ্ট কৰি আছে, চেষ্টা কৰি আছে কিদৰে আমাৰ জিকিৰ আৰু জাৰিক পুনৰ উদ্ধাৰ কৰিব পাৰি। তাৰ ভিতৰত উল্লেখযোগ্য হৈছে, মই এটা নাম ল'বই লাগিব, তেওঁ হৈছে আমাৰ আজিমউদ্দিন আহমেদ ডাঙৰীয়া। তেখেতে যথেষ্ট কষ্ট কৰিছে। তেওঁ বিভিন্ন ঠাইলৈ গৈছে, অসমৰ চুকে কোণে তেওঁ সভা সমিতিৰ আয়োজন কৰিছে, কৰ্মশালা কৰিছে, আৰু ৰাইজক সজাগ কৰাৰ চেষ্টা কৰিছে কিদৰে জিকিৰ জাৰি পুনৰ উদ্ধাৰ কৰিব পাৰি। তাৰ যথেষ্ট তেওঁ তাৰ ওপৰত তেওঁ কাম কৰি আছে। সেইদৰে তেওঁ আমাৰ কলাক্ষেত্ৰত জাৰি নৃত্যটো প্ৰিজাৰ্ভেশ্যন কৰাৰো ব্যৱস্থা কৰিছে। গতিকে তেওঁৰ লগতে আমি সকলোৱে তেওঁক সহযোগ কৰা উচিত, আৰু সকলোৱে মিলি আমাৰ এই পুৰণিকলীয়া যিটো সংস্কৃতি গৰীয়াৰ, ইয়াক আমি উদ্ধাৰ কৰিবই লাগিব। নৱপ্ৰজন্মক আমি ইয়াক চিনাকি কৰাই দিয়া অত্যন্ত প্ৰয়োজন হৈছে, যিহেতু আমাৰ অসমখনক শংকৰাজানৰ দেশ বুলি জনা যায়। আৰু আজান পীৰ চাহাব যেতিয়া সুদূৰ বাগদাদৰ পৰা প্ৰথম অসমলৈ আহিছিলে, অহাৰ সময়ত আহি ইয়াত যেতিয়া আমাৰ গুৰুজনাৰ নৱবৈষ্ণৱ ধৰ্ম দেখা পালে আৰু বৰগীতসমূহ শুনিলে, লগতে নামঘৰসমূহ দেখা পালে, তাত কিদৰে নাম গায় আমাৰ অসমীয়া ৰাইজে, সেইসমূহ তেওঁ অধ্যয়ন কৰিলে। অধ্যয়ন কৰি তেওঁ অসমীয়া ভাষা শিকিলে। ভাষা শিকি তেওঁ কিছুমান কথা গম পালে যে আমাৰ নৱবৈষ্ণৱ ধৰ্ম আৰু ইছলাম ধৰ্মৰ মাজত এটা মিল আছে, আৰু সেইটো হৈছে যে তেওঁলোকেও এক ঈশ্বৰ বিশ্বাস কৰে, আৰু ইছলাম ধৰ্মেও এক ঈশ্বৰে বিশ্বাস কৰে। ইয়াৰ পিছত তেওঁ কিছুমান গীত ৰচনা কৰিলে,
আৰু সেই গীতসমূহকে আমি জিকিৰ বুলি জানো। আৰু এই জিকিৰ মানে সেই গীতসমূহৰ মাধ্যমেৰে তেওঁ অসমত ইছলাম ধৰ্ম প্ৰচাৰ কৰিলে। গতিকে তেওঁৰ আমাৰ যি অৱদান, সেই সংস্কৃতিৰ আমাৰ সংস্কৃতি আৰু কলাৰ ওপৰত তেওঁৰ যি অৱদান, সেইখিনি আমি সংৰক্ষিত কৰা আমাৰ দায়িত্ব। আমাৰ নৱপ্ৰজন্মক সেইখিনি আমি দি থৈ যাবই লাগিব। এইখিনিতে মই আৰু এটা কথা উল্লেখ কৰিব লাগিব যে যোৱা 15 তাৰিখে মই আপোনালোকক কৈছিলোঁ যে জাজৰি অঞ্চলত আমাৰ যি জিকিৰ আৰু জাৰিৰ অনুষ্ঠান আয়োজন কৰা হৈছিলে, তাত মোৰ ভাতৃপ্ৰতিম ইউনুছ আলী, তেখেতক মই ধন্যবাদ জনাইছোঁ। তেওঁৰ প্ৰচেষ্টাতেই এই আওপুৰণি যিটো জাৰি নৃত্য তেওঁ তাত উপস্থাপন কৰাৰ চেষ্টা কৰিলে। আমাৰ জাজৰি অঞ্চলৰ বয়োজ্যেষ্ঠ ব্যক্তিসকলক উলিয়াই আনি তেওঁলোকক অসমৰ জনসাধাৰণৰ সন্মুখত চিনাকি কৰি দিয়াৰ যি প্ৰচেষ্টা কৰিলে, আৰু আমাৰ এই লুপ্তপ্ৰায় সংস্কৃতিত ভাগ পুনৰুজ্জীৱিত কৰাত যিখিনি তেওঁ চেষ্টা কৰিছে, তাৰ কাৰণে তেওঁ ধন্যবাদৰ পাত্ৰ। আৰু এক অতি আদৰণীয় পদক্ষেপ তেওঁ ল'লে। লগতে মই সদৌ অসম গৰীয়া জাতীয় পৰিষদৰ তৰফৰ পৰা সমূহ জাজৰিবাসীলৈ ধন্যবাদ জনাইছোঁ। আৰু জাজৰিবাসীৰ লগতে সমূহ অসমবাসীক এটা কথা আশ্বস্ত কৰিব বিচাৰিছোঁ যে সদৌ অসম গৰীয়া জাতীয় পৰিষদ সদায় আপোনালোকৰ লগত আছে। আমাৰ গৰীয়া জনগোষ্ঠীটোৰ কলা কৃষ্টি সংস্কৃতি উদ্ধাৰৰ ক্ষেত্ৰত আমি বদ্ধপৰিকৰ। এই ক্ষেত্ৰত আমি কোনো কম্প্ৰমাইজ নকৰোঁ। আমি সদায় আপোনালোকৰ লগত আছোঁ। আমি যিকোনো ক্ষেত্ৰত আমি আমাৰ কলা কৃষ্টি পুনৰুদ্ধাৰ কৰিম আৰু আমাৰ জনগোষ্ঠীটোৰ হকে আমি সদায় কাম কৰি যাম। ধন্যবাদ। জয় আই অসম।